নমস্কাৰ। আজি কাতি মাহৰ 16 তাৰিখ 3 নৱেম্বৰ বৃহস্পতিবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:35 1 ছেকেণ্ডত, সূৰ্য অস্ত 4:33 55 ছেকেণ্ডত। আজি শুক্ল দশমী তিথি, ৰাত্ৰি ঘণ্টা 7:30 42 ছেকেণ্ডলৈ, নক্ষত্ৰ শতভিষা, ৰাত্ৰি ঘণ্টা 12:48 36 ছেকেণ্ডলৈ। আজি জন্মত কুম্ভ ৰাশি, মৰণত দোষ নাই, ৰাত্ৰি ঘণ্টা 12:48 36 ছেকেণ্ড যোৱাত 2 পাত। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভোগা যোগ। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যনাশ, অশান্তি, অৰ্থহানিৰ যোগ দেখা যায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰণয় লাভ, শুভ কাৰ্য, মনত উঠা আদি শুভ ফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নানান ক্ষতি, খেলিমেলি, দুঃসংবাদ প্ৰাপ্তিৰ যোগ। কৰ্কট ৰাশিৰ প্ৰতাৰিত, ৰোগ ভয়, ধননাশৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শত্ৰু বৃদ্ধি, মনত শংকা, অপমানৰ যোগ। কন্যা ৰাশিৰ বাণিজ্যিক উন্নতি, সুযোগ লাভ, বন্ধু মিলনৰ যোগ দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্যহানি, আনৰ দ্বাৰা ক্ষতি, অপমান আদি অশুভ ফল। বৃশ্চিক ৰাশিৰ আনৰ সহায়, মনত আনন্দ, ভোগবিলাসৰ যোগ দেখা যায়। ধনু ৰাশিৰ হঠাৎ প্ৰাপ্তি, মনোবল বৃদ্ধি, শুভ সংবাদ লাভৰ যোগ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সুখ ভোগ, অৰ্থলাভ, কৰ্মৰ সাফল্য আদি শুভ ফল। কুম্ভ ৰাশিৰ দৈহিক কষ্ট, হতাশা, বয়ৰ যোগ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ নিৰানন্দ, কাৰ্যনাশ, মানসিক অশান্তিৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।